আমি ইয়াত পিঅ'ত আহি এইটোৱে গম পালোঁ, এটা ছাছপেক্টেড মৰ্টাৰ লৈ ইমা বসুমতাৰী, ইমা বড়ো আৰু তাৰ লগৰ কিছুমান সৰু সৰু ল'ৰা এই ৰাজু ৰামচিয়াৰীৰ ঘৰৰ বেকচাইডত প্ৰায় 1:15 বজাত খেলি আছিল সিহঁতে। সেই খেলি থাকোঁতে সেইটো মৰ্টাৰটো ব্লাষ্ট হ'ল, যাৰ ফলত ইমা বসুমতাৰী 13 বছৰ বয়স, তাৰ মৃত্যু হ'ল। ৰোহিত ৰামচিয়াৰী আৰু নিজৰা এগৰাকী মহিলা, তেখেত ইনজুৰ হৈছে। ইনজুৰবিলাক এতিয়া কুমৰিকাটা ষ্টেট ডিছপেঞ্চাৰীত ইয়াতে চিকিৎসাধীন হৈ আছে। সিহঁতৰ কণ্ডিশ্যন ষ্টেবল। এই যিটো মৰ্টাৰ, এই ছাছপেক্টেড মৰ্টাৰটো এই গাঁৱৰ ওচৰৰে এটা ডঙৰ পৰা সিহঁতে দুপৰীয়া মাছ মাৰিব যাওঁতে লৈ অনা বুলি আমাক প্ৰত্যক্ষদৰ্শীয়ে জনাইছে। ইয়াতে লৈ আনি এই ৰাজু ৰামচিয়াৰীৰ ঘৰৰ বেকচাইডত খেলি আছিল। খেলি থাকোঁতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে। এতিয়া কথা হ'ল, সেই মৰ্টাৰটো আহিল কেনেকৈ? আমাৰ সন্দেহ হৈছে এই যিটো ডং, সেই ডংটো আমাৰ দৰঙা মিলিটাৰী ষ্টেচনৰ পিছপিনেদি যিটো নদী বৈ গৈছে, সেই তাৰ পৰা এই ডংটো আহিছে। সন্দেহ হয় হয়তো সেই ঠাইৰ পৰাই এই ডংটো এই মৰ্টাৰটো আহি আহিব পাৰে। গম পালোঁ এটা ছাছপেক্টেড মৰ্টাৰ। আমি এতিয়া অনুসন্ধান চলাই আছোঁ, এতিয়া কি ধৰণৰ এক্সপ্ল'চিভ ইমা বড়ো আছিল আৰু তাৰ লগৰ কিছুমান সৰু সৰু ল'ৰা, ইম্পেক্টটো কেনেকুৱা, এইখিনি তথ্য এই ৰাজু ৰামচিয়াৰীৰ ঘৰৰ কালেক্ট কৰি আছোঁ। আৰু আমি প্ৰায় 1:15 বজাত খেলি আছিল সিহঁত, ফৰেঞ্চিক লেবৰেটৰীলৈ আমি পঠিয়াম। মৰ্টাৰটো ব্লাষ্ট হ'ল।